হেল্ল' গাইজ, আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ স্বাগতম। আজি মই বনাম জলকীয়া ৰেচিপি। জলকীয়াখিনি প্ৰথমতে ধুই কাটি লৈছোঁ। মই দুটা চেপত কাটিছোঁ। কাটি গুটিখিনি আৰু জলকীয়াখিনি ৰ'দত শুকুৱাই ল'ম ভালদৰে। এইখিনি দেখিছেনে? শুকুৱাই লোৱাৰ পাছত ইয়াৰ মছলা ব্যৱহাৰ কৰিম। ইয়াত দিছোঁ গোটা মছলা, জিৰা, অলপ দিছোঁ জালুক আৰু তাৰপিছত দিম অজৱাইন। মছলা নিজৰ জোখমতে দিব, কিমান লৈ আপুনি জলকীয়া। ইয়াত দিছোঁ পাঁচফোৰণ, তাত আছে কালজিৰা আৰু শুকান জলকীয়া। আৰু এইখিনি গোটেইখিনি মই এখন কেৰাহীত অলপ ভাজিম। তাৰপাছত ভাজি লোৱাৰ পাছতে তাত অলপ সৰিয়হ দি দিম, কাৰণ দেৰিকৈ দিছোঁ নহ'লে জ্বলি যাব পাৰে। আৰু এইখিনি অলপ লৰাই ভাজি লৈছোঁ। আপোনালোকেও ভাজি ল'ব এনেদৰে যদি ভাল পায়। এইখিনি মছলাখিনি মিক্সাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। গ্ৰাইণ্ড কৰি লোৱাৰ পাছতে শুকুৱাই থোৱা জলকীয়া গুটিকেইটাও লগত দি দিছোঁ আৰু দিছোঁ জলকীয়া গুড়া জাল হ'বৰ বাবে। অলপ দিছোঁ হালধি আৰু তাতে অলপ নিমখ দিছোঁ, আন্দাজমতে দিব। আৰু ইয়াত ভিনেগাৰ দি দিছোঁ বেয়া নহ'বৰ বাবে। আপোনালোকে টেঙা হ'বৰ বাবে নেমুৰ ৰসো দিব পাৰে। এতিয়া মিঠাতেল গৰম কৰি ল'লোঁ। গৰম কৰি লোৱা মিঠাতেল অলপ দি মছলাখিনি মিক্স কৰি ল'ম, যাতে বেছি নহয়। গোটেইখিনি নিদিওঁ, এনেকৈ মিহলাই ল'ম। আপোনালোকেও কৰি ল'ব। গোটেইখিনি ভালদৰে মিক্স কৰি লৈ জলকীয়াকেইটাত মছলাবোৰ ভালদৰে ভৰাই দিব। এনেকৈ খুচি ভৰাইছোঁ, যাতে থাকি নাযায়, মছলাবোৰ ভিতৰলৈকে সোমাই যায়। এনেকৈ এটাকৈ খুচি ভৰাই ল'ব। দেখিছে মই কেনেদৰে কৰিছোঁ। আপোনালোকে হয়তো মোতকৈ ভালদৰে জানে, কাৰণ প্ৰথম ভিডিঅ' শ্বেয়াৰ কৰিছোঁ। ইমান ভালদৰে নাজানিব পাৰোঁ, কিবা ভুল হ'লে ক্ষমা কৰিব। মই এনেকৈ দুটা চেপত কাটি লৈছোঁ। ভালকৈ হেঁচি ভৰাই দিছোঁ। এনেকৈ গোটেইখিনি এটাকৈ কৰি ল'ব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আগলৈ যাতে এনেদৰে ভিডিঅ'বোৰ দিবলৈ উৎসাহ পাওঁ। বেয়া কমেণ্ট দিলেও একো নাই। এনেকৈ আটাইখিনি কৰি লৈছোঁ। মই কম দিছোঁ, আমাৰ ঘৰত মানুহৰ মেম্বাৰ কম, জলকীয়া বৰ কম খায়। আৰু এইখিনি হোৱাৰ পাছত এটাকৈ গৰম কৰি থোৱা বাকী ৰৈ থকা তেলখিনিত দি দিছোঁ, যাতে গোটেই জলকীয়াকেইটাত তেলখিনি ভালদৰে লাগি যায়। আৰু ওপৰত এনেকৈ ঠাণ্ডা কৰি তেলখিনি ঠাণ্ডা কৰি থৈছিলোঁ। আৰু এতিয়া এটাকৈ ঠাণ্ডা হোৱাৰ পাছত বৈয়ামত ভৰাই দিছোঁ। বৈয়াম মই প্ৰায় প্লাষ্টিকৰ বৈয়ামতে থওঁ, চিচাৰ বৈয়াম ইমান ইউজ নকৰোঁ। আচলতে চিচাৰ বৈয়ামত থ'লে বেছি ভাল হয়, কিন্তু থ'ব জানিলে প্লাষ্টিকৰ বৈয়ামতো ভাল হয়। নেভেকুৰে, যিমান বৰষুণ দিলেও ভেকুৰি নাযায়। এনেদৰে এটাকৈ গোটেইখিনি বৈয়ামত সুমিয়াই থৈ লওঁ। ঠাণ্ডা হোৱাৰ পাছতহে থ'ব, নহ'লে ঘামিব। তাৰপাছত বাকী ৰৈ যোৱা তেলখিনি এনেকৈ গোটেই জলকীয়াখিনিত ঢালি দিম। আৰু ইয়াক মই ঢাকনি মাৰি নথওঁ, নহ'লে ঘামি যাব। আৰু এইখিনি হৈ গ'ল আপোনালোকৰ মাজত জলকীয়া আচাৰ। আপোনালোকে এইখিনি ৰ'দত দিব। মই এতিয়া কাইলৈ ৰ'দত দিম। আজি আন্ধাৰে হ'ল প্ৰায়, আৰু কিছুদিনৰ পাছতে আপোনালোকে খাব পাৰিব। ধন্যবাদ।